নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যোৱা 22 নৱেম্বৰ 2020 তাৰিখে অনুষ্ঠিত হৈ যোৱা অসম পুলিচৰ SI পৰীক্ষাৰ প্ৰশ্নকাকতৰ বিষয়ে। প্ৰশ্নকাকতখনৰ কমপ্লিট জিকে পাৰ্টটো মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। আহক তেনেহ'লে দেৰি নকৰোঁ, প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটো হৈছে 10 ডিচেম্বৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? উত্তৰ মানৱ অধিকাৰ দিৱস। দ্বিতীয় প্ৰশ্নটো মহাত্মা গান্ধীয়ে কোনখিনি সময়ত অসম ভ্ৰমণ কৰা নাছিল? 1921 চন, 1926 চন, 1934 চন নে 1942 চন? শুদ্ধ উত্তৰটো হৈছে 1942 চন। 3 নম্বৰ প্ৰশ্নটো তলৰ কোনখন ৰাষ্ট্ৰ ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিলৰ সদস্য নহয়? আমেৰিকা, ফ্ৰান্স, জাপান, চীন। উত্তৰ হৈছে জাপান। চতুৰ্থ প্ৰশ্নটো হৈছে কোনখন ৰাষ্ট্ৰীয় উদ্যান সৰু? তলত ৰাষ্ট্ৰীয় উদ্যান কেইখন দিয়াই আছে, তাৰে ভিতৰত কোনখন সৰু সুধিছিলে। শুদ্ধ উত্তৰটো হৈছে ওৰাং। 5 নম্বৰ প্ৰশ্নটো হৈছে অসমত পালা বংশৰ প্ৰথম শাসক কোন আছিল? শুদ্ধ উত্তৰ হৈছে ব্ৰহ্মপালা। 6 নম্বৰ প্ৰশ্নটো হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ আধাৰত ৰচনা কৰা অসমীয়া উপন্যাস দুখনৰ নাম কি? মোৰ দুখনৰ নাম মনত নাই। শুদ্ধ উত্তৰ এটা আছিল জংগম আৰু আন এখনৰ নাম মনত নাই। আপোনালোকে যদি জানে কমেণ্টত নিশ্চয় জনাব। নুহ চিবহিৰ কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে আমিৰ খুশ্ৰু। 8 নম্বৰ প্ৰশ্নটো পংগল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? তামিলনাডু। 9 নম্বৰ প্ৰশ্নটো কোনজন আহোম স্বৰ্গদেউৰ দিনত লতা কটাৰণ সংঘটিত হৈছিল? উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ। কোনখন নদীত হীৰাকুদ ডেম অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে মহানদী। 11 নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কোনে দিছিল? শুদ্ধ উত্তৰটো হৈছে অসম সাহিত্য সভাই। 12 নম্বৰ প্ৰশ্নটো হৈছে বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল? উত্তৰটো হৈছে মাধৱদেৱ। 13 নম্বৰ প্ৰশ্নটো নামঘোষা কোনে লিখিছিল? মাধৱদেৱে। 14 নম্বৰ প্ৰশ্ন হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুনঃ নিৰ্মাণ কোনে চলাইছিল? শুদ্ধ উত্তৰ হৈছে ৰঘুদেৱ নাৰায়ণ। ভূপেন হাজৰিকা সেতু কোনখন নদীৰ ওপৰত আছে? লোহিত। কোনখন নদী আন কেইখনতকৈ পৃথক? 4খন নদী দিয়াই আছিলে, গোদাবৰী, কৃষ্ণা, গংগা আৰু নৰ্মদা। ইয়াৰ নৰ্মদা নদীখন বাকী কেইখনতকৈ পৃথক, কাৰণ নৰ্মদা নদীখন আৰেবিয়ান চিত পৰেগৈ। 1930 চনত ইংলেণ্ডত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিল? চন্দ্ৰধৰ বৰুৱা। তলৰ কোনখন ৰাজ্য অসমৰ পূবফালে অৱস্থিত? 4টা অপশ্যন দিয়া আছিল। উত্তৰটো হৈছে মণিপুৰ। কোচসকলৰ প্ৰথম ৰজা কোন? বিশ্বসিংহ। বেলিমাৰ বুৰঞ্জী কোনে ৰচনা কৰিছিল? শ্ৰীনাথ দুৱাৰা। ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজাজনৰ নাম কি? হৰ্ষবৰ্ধন। তলৰ কোনবিধ অলংকাৰ মহিলাসকলে গলত পৰিধান নকৰে? থুৰিয়া। NABARDৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মুম্বাই। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? উদয়াদিত্য সিংহ। কাক বিহগী কবি বুলি জনা যায়? ৰঘুনাথ চৌধুৰী। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰ কৰা হৈছিল? মান আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত। খুজুৰাহো টেম্পল কাৰ দিনত নিৰ্মাণ কৰা হৈছিল? চান্দেলা বংশৰ দিনত। খালসা ট্ৰেডিশ্যন কোনে প্ৰৱৰ্তন কৰিছিল? গুৰু গোবিন্দ সিং। অসম সাধনী সভা কোনে প্ৰতিষ্ঠা কৰিছিল? এই প্ৰশ্নটো অলপমান হয়তো কিবা ভুল হৈ থাকিব পাৰে, কিন্তু মোৰ মনত ঠিক এনেকুৱাকৈ আহিছে। এইটো হয়তো অভাষাৰ কথা কৈছে, অসমীয়া ভাষা উন্নতি সাধনী সভা। তো সেই হিচাপে উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা।
অসমীয়া সম্ভাৱনাপূৰ্ণ তৰুণ লেখকসকলক 40 বছৰৰ তলৰ উৎসাহিত কৰিবলৈ কোনটো বঁটা প্ৰদান কৰা হয়? মুনীন বৰকাকতি বঁটা। তলৰ কোনটো শুদ্ধ নহয়? ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, ভাৰতৰ এখন সংবিধান আছে, ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ নহয়, আৰু এইটোৱে উত্তৰটো এইটো হৈছে গটো। ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ নহয়, এইটো অশুদ্ধ। হুদুম পূজা কোন জনগোষ্ঠীয়ে পালন কৰে? কোচ ৰাজবংশীসকলে। হাছং উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে? ৰাভা। কোনটো শিলালিপিত অসমৰ নাম উল্লেখ আছে? এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন। কিছুদিন আগতে ইৰাণে সফলতাৰে প্ৰক্ষেপণ কৰা উপগ্ৰহটোৰ নাম কি? নূৰ। বুচু ডিমা উৎসৱ কোন অঞ্চলৰ লোকসকলে পালন কৰে? ডিমা হাছাও। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধনী কৰা জৈৱ বৈচিত্ৰতা উদ্যান সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য মনীষী উপবন কোনখন জিলাত অৱস্থিত? মৰিগাঁও। অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? যোৰহাট। কনকলতা বৰুৱা কোনটো আন্দোলনত শ্বহীদ হৈছিল? ভাৰত ত্যাগ আন্দোলনত। তলৰ কোনটো শুদ্ধ নহয়? অসহযোগ আন্দোলন 1920 চন, ৰাওলাটাইন 1924 চন। ৰাওলাটাইনটো 1919 চনত হৈছিল, এইটো অশুদ্ধ, বাকী গোটেইকেইটা শুদ্ধ, গতিকে উত্তৰটো হৈছে ক, গ আৰু ঘ। তলৰ কোনজন ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিল? ইয়াৰে অপশ্যন কেইটা মোৰ মনত নাই, সেইকাৰণে ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা কেইজনমানৰ নাম মই তলত উল্লেখ কৰিছোঁ, আৰু ইয়াৰ পৰা হয়তো কোনোবা এটা আছিল অপশ্যনত। ভাৰতবৰ্ষৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? দ্য বেংগল গেজেট। NEPৰ সম্পূৰ্ণ নামটো কি? নেশ্যনেল এডুকেশ্যন পলিচি। মায়ামৰা সত্ৰ কোনে স্থাপন কৰিছিল? শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে। ৰাজা ৰামমোহন ৰায়ক কোনজন সম্ৰাটে ইংলেণ্ডলৈ পঠাইছিল? আকবৰ II। হিন্দু কলেজ কোনে স্থাপন কৰিছিল? ৰাজা ৰামমোহন ৰায়। চিয়াং নদী লোহিত আৰু কোনখন নদীৰ লগত লগ হৈ ব্ৰহ্মপুত্ৰ নদীৰ সৃষ্টি কৰে? উত্তৰটো হৈছে দিবাং। সত্যমেৱ জয়তে বাক্যটি কোনখন উপনিষদৰ পৰা লোৱা হৈছে? মুণ্ডক উপনিষদৰ পৰা। জ্যেষ্ঠ নাগৰিকৰ আঁচনি প্ৰধানমন্ত্ৰী বয় বন্দনা যোজনা আঁচনি সময়সীমা কেতিয়ালৈ বঢ়াই দিয়া হ'ল? 31 মাৰ্চ 2023লৈ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত মৌলিক অধিকাৰৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল? কৰাচী অধিৱেশনত। বিশাখা এণ্ড আদাৰ্ছ ভাৰ্চেছ ষ্টেট অফ ৰাজস্থান ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ এই গোচৰটো কিহৰ লগত জড়িত? উত্তৰটো হৈছে ছেক্সুৱেল হাৰাছমেণ্ট। আহোমৰ ৰাজত্বকালত যিসকল পাইকে বনুৱা হিচাপে কাম কৰিছিল তেওঁলোকক কি নামেৰে জনা গৈছিল? উত্তৰটো হৈছে কান্দ্ৰী পাইক। কোনজন ব্ৰিটিছ পুৰাতত্ত্ববিদে সম্ৰাট অশোকৰ স্তম্ভলিপিৰ বিষয়ে অধ্যয়ন কৰিছিল? জেমছ প্ৰিন্সেপ। শেষৰ প্ৰশ্নটো হৈছে হিষ্ট্ৰী অফ আছাম ৰাইফলছ গ্ৰন্থখনৰ লেখক কোন? উত্তৰটো হৈছে LW শ্বেক্সপিয়াৰ। গতিকে এই 54টা প্ৰশ্ন মোৰ মনত থকা প্ৰশ্ন, যিকেইটা আপোনালোকৰ আগত মই দাঙি ধৰিলোঁ, আৰু হয়তো দুটা এটা প্ৰশ্ন ৰৈ গৈছে যিকেইটা মোৰ মনত অহা নাই। যিকেইটা মনত আছিল সেইকেইটা আপোনালোকৰ আগত দাঙি ধৰিলোঁ। গতিকে আজিলৈকে এইখিনিয়ে, ধন্যবাদ।